ৰাজ্যৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ্থীৰ বাবে আহিছে বিগ ব্ৰেকিং নিউজ। কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ছাত্ৰ ছাত্ৰীয়ে উৎকণ্ঠাৰে বাট চাই আছে পৰীক্ষাৰ ৰিজাল্টৰ বাবে। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে 2 এদিনতে পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু ৰিজাল্টৰ অপেক্ষাৰ এতিয়া অন্ত পৰিছে ছাত্ৰ ছাত্ৰীৰ বাবে। ৰিজাল্টৰ তাৰিখ সম্পৰ্কত আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। প্ৰকাশিত খবৰ অনুসৰি মাধ্যমিক শিক্ষা পৰিষদে 2022 চনৰ মে মাহৰ শেষৰ সপ্তাহত মেট্ৰিকৰ ফলাফল ঘোষণা কৰিব। সেয়েহে অসম মেট্ৰিক পৰীক্ষাৰ ফলাফল তেওঁলোকৰ অফিচিয়েল ৱেবছাইট পৰ্টেলত উপলব্ধ কৰোৱা হ'ব আৰু 10ম শ্ৰেণীৰ পৰীক্ষাৰ্থীসকলে নিজৰ ৰোল আৰু নাম্বাৰৰ লগতে জন্মৰ তাৰিখৰ সহায়ত এইবাৰ অনলাইন মোডৰ জৰিয়তে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰ মাজতে আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ। বিভিন্ন ৱেবছাইটত মেট্ৰিক উচ্চতৰ মাধ্যমিক ৰিজাল্টৰ তাৰিখ ঘোষণা কৰা হৈছে আৰু প্ৰকাশিত খবৰ অনুসৰি 26 মে'ত ঘোষণা কৰা হ'ব মেট্ৰিক